হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক। সেইদিনা মই এটা কৈছিলোঁ যে কোভিড-19 ফৰ্ম এখন লাগিব, আৰু মই ফৰ্মখন দেখাই দিছিলোঁ আপোনাক কি লাগে, ক'ত কেনেকৈ লিখিব লাগে। সেইখন কি কৰিছে, বহুতে মানে নিয়া নাই চ' তাত লগা হৈছে, য'ত আপোনালোকে ৰিটাৰ্ণ দিব গৈছে তাত মানে কি হৈছে, যোনবিলাকে বিশেষকৈ যোনবিলাক মানে পুৰণা কেণ্ডিডেট সেইবিলাকে নিয়া নাই। পুৰণা কেণ্ডিডেটবোৰে ভাবিছে আগতে যি লাগে সেইখিনি লৈ গৈছে লগত। নতুন কেণ্ডিডেটবোৰৰ বেছি ভুল হোৱা নাই মই জনাত। চ' এই ফৰ্মখন মই আজি আৰু এটা ভিডিঅ' বনাই দেখাই দি আছোঁ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ভিডিঅ' এইখন। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ভিডিঅ'টো আৰম্ভ কৰা হওক। তো এইখন দেখিছে, এইখন হৈছে মেইন ফৰ্ম। তো এইখন ফৰ্ম আমি কেনেকৈ ডাউনলোড কৰিম। প্ৰথমতে আপোনালোকে যিখন আপোনালোকৰ এডমিটখন যেনেকৈ ডাউনলোড কৰিব তাক লৈতো যাবই। যাই কিনে আপোনালোকে এডমিটখনত তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰি ইয়াত মানে লিখা আছে কি নিব লাগে কি নিব নালাগে। আপোনালোকে এইবিলাক চাব নালাগে, তলত যাব। তলত গৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে এডমিটখন য'ত মানে আছে তাৰ তলতে আছে এইখন ফৰ্ম। আপোনালোকে এইখন ফৰ্ম দেখিছে, এইখন দেখাইছে। এইখন হৈছে কোভিড-19 চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এখন। ইয়াতে আপোনালোকে প্ৰথমতে আপোনাৰ নেমটো লিখিব। 2 নম্বৰতে আপোনালোকে কেণ্ডিডেট ৰোল নংটো লিখিব। 3 নম্বৰতে আপোনালোকে এক্সাম নেম লিখিব। এক্সাম নেমটো আপোনালোকে SSC GD কনষ্টেবল বুলি লিখিলেই হ'ব। 4 নম্বৰতে আপোনালোকে এক্সাম ডেট লিখিব, যোনদিনা আপোনালোকৰ এক্সাম আছে। আৰু 5 নম্বৰত আপোনালোকে এক্সাম শ্বিফ্টটো লিখিব। আপোনালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যোনটো শ্বিফ্টত পৰে সেই নম্বৰটো লিখিব। তাৰপিছত আপোনালোকে এক্সাম ভেন্যু লিখিব, য'ত আপোনালোকৰ এক্সাম দিব যাব তাৰ ভেন্যুৰ নামটো লিখিব। আৰু লাষ্টত আপোনালোকে আপোনালোকৰ নিজৰ ছিগনেচাৰটো লিখি দিব। আৰু এইখন মোবাইলত অতি সহজে ডাউনলোড কৰিব লাগে। যোনটো আপোনাৰ PDF আছে, এডমিট কাৰ্ডৰ PDF, সেইটো আপোনালোকে তাৰ পৰা আপোনাক ডাউনলোড কৰিব পাৰিব। এই ফৰ্মখন যদি দেখিছে, ফৰ্মখনত আপোনালোকে মানে টাচ কৰি ধৰিব অলপ সময়। তাৰপিছত আপোনালোকে ইয়াত আহিব কপি ইমেজ, যি কৰে আপোনালোকে এই ডাউনলোড ইমেজত ক্লিক কৰিব। তো আপোনাৰ ফৰ্মখন এনেকৈ ডাউনলোড হৈ যাব। নহ'লে আপুনি য'ত এডমিটখন ওলাব প্ৰিণ্ট আউট কৰিব দোকানত, তাৰ পৰাও আপোনালোকে ওলাই ল'ব পাৰে, কোনো কথা নাই। তো মোবাইলত আপোনালোকে এনেদৰে ওলাব পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।